নমস্কাৰ বন্ধুসকল A to Z Knowledge Assamese চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিও আপোনালোকৰ মাজলৈ লৈ আহিছো এটা সুন্দৰ হাথৰৰ ভিডিঅ'। অনুগ্ৰহ কৰি অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা কি আছে যিটো আপুনি যিমানেই আগলৈ আহি থাকিব সিমানেই তাকো পিছত এৰি আহিব। এনেকুৱা কি বাৰু যিটো আপুনি যিমানেই আগলৈ আহি থাকিব সিমানেই তাকো পিছত এৰি আহিব। উত্তৰটো হৈছে ভৰিৰ খোজ। আপুনি যিমানেই আগলৈ আহি থাকিব ভৰিৰ খোজ সিমানেই পিছ পৰি ৰ'ব। 4টা আখৰে মোৰ নাম গঠিত, শুৱনি নগৰ বুলি মই পৰিচিত। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি শৰীৰৰ এবিধ পদাৰ্থ বুজাওঁ। প্ৰথম আৰু চতুৰ্থ মিলি এটা সংখ্যা হয়। তৃতীয় আৰু চতুৰ্থই নগৰ বা গাঁও বুজায়। কওকচোন মোৰ নামটো বাৰু কি? উত্তৰটো হৈছে তেজপুৰ। প্ৰথম দুটা আখৰ মিলি শৰীৰৰ এবিধ পদাৰ্থ তেজ বুজায়। প্ৰথম আৰু চতুৰ্থ মিলি 13 সংখ্যাটো বুজায় আৰু পুৰ মানে গাঁও বা নগৰ অঞ্চল বুজায়। গছ হ'ল এজোপা, ফল লাগে 7টা, নিতৌ সৰে একোটা, তেওঁ থাকে 7টা। গছ হ'ল এজোপা, ফল লাগে 7টা, নিতৌ সৰে একোটা, তেওঁ থাকে 7টা। উত্তৰটো হৈছে সপ্তাহৰ 7টা বাৰ। 3টা সংখ্যা যোগ কৰিলে যি সংখ্যা পোৱা যায় পূৰণ কৰিলেও সেই একেটা সংখ্যাই পোৱা যায়। সংখ্যা 3টা কি কি? ভাবি চাওকচোন বাৰু। 3টা সংখ্যা যোগ কৰিলে যিটো সংখ্যা পোৱা যায় পূৰণ কৰিলেও সেই একেটা সংখ্যাই পোৱা যায়। এতিয়া সংখ্যা 3টা কি কি? উত্তৰটো হৈছে 1, 2 আৰু 3। 1, 2 আৰু 3 যোগ কৰিলে 6 পোৱা যায়। 1, 2 আৰু 3ৰ পূৰণফলো 6, নহয় জানো? ব্ৰহ্মাই সৃজিলে এনে এটি গুটি, বাকলি নাই তাক খাবও নোৱাৰি। ব্ৰহ্মাই সৃজিলে এনে এটি গুটি, বাকলি নাই তাক খাবও নোৱাৰি। উত্তৰটো হৈছে শিলগুটি, নহয় জানো? কি ফুল দেখিলে মানুহ উভতি যায়? অকণমান জমনি হাথৰ। কি ফুল দেখিলে মানুহ উভতি যায়? উত্তৰটো হৈছে হাউচফুল, হয়নে বাৰু? 2টা আখৰত পুৰুষ যি, 3টা আখৰত মহিলা সি। 2টা আখৰত পুৰুষ যি, 3টা আখৰত মহিলা সি। উত্তৰটো হৈছে হি আৰু হাৰ। HE, হি মানে সি বা তেওঁ আৰু হাৰ মানে তাইৰ বা তেওঁৰ। সেইটো কি বস্তু যাক মাৰিলে কান্দে আৰু কাণত ধৰিলেই মনে মনে থাকে? কি বস্তু যাক মাৰিলে কান্দে আৰু কাণত ধৰিলে মনে মনে থাকে? উত্তৰটো হৈছে কাঁহৰ কাঁহী বাতি। হেৰাই গ'লে বিচাৰি ফুৰো, বিচাৰি পালে এৰি থৈ আহো। কি বাৰু? হেৰাই গ'লে বিচাৰি ফুৰো, বিচাৰি পালে এৰি থৈ আহো। উত্তৰটো হৈছে ৰাস্তা। হেৰাই গ'লে আমি ৰাস্তা বিচাৰি ফুৰো, নহয় জানো? আৰু বিচাৰি পালে এৰি থৈ আহো। এইবাৰ আপোনালোকৰ বাবে এটি হাথৰ আগবঢ়াইছোঁ। উত্তৰটো কমেণ্ট কৰি জনাবচোন। চিৰলা চিৰলি পাত, তাত নাখায় ভাত,
বেজবেজিয়া গুটি আঞ্জা খাব জুতি। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।